বজালী দৈখিংগড়ি গাঁৱত খেতি পথাৰত পানী দিয়াক লৈ দুয়োপক্ষৰ মাজত মাৰপিটৰ ঘটনা অনুসৰি বজালী দৈখিংগড়ি গাঁৱৰ পিয়াৰ আলীয়ে খেতি পথাৰত জলসিঞ্চন বিভাগে দিয়া পানী খেতি পথাৰত পানী দি থকা অৱস্থাত গাঁৱৰে ভাস্কৰ দাস নামৰ ল'ৰা এজনে পানী নিয়া কাৰ্যত বাধা প্ৰদান কৰে আৰু দুয়ো তৰ্ক যুদ্ধত লিপ্ত হয়। অভিযোগ অনুসৰি পিছত উত্তেজিত হৈ ভাস্কৰে পিয়াৰ আলীক উপৰ্যু পৰি চোকা অস্ত্ৰৰে ঘপিয়াই আৰু গুৰুতৰভাৱে পিয়াৰ আলী নামৰ ব্যক্তিজন আঘাতপ্ৰাপ্ত হয়। আনফালে ভাস্কৰ দাসৰ পৰিয়ালে অভিযোগ দিছে যে পিয়াৰ আলীয়েহে আক্ৰমণ কৰিছে ভাস্কৰ দাসক। অৱশ্যে পূৰ্বতেও ভাস্কৰ দাসে গাঁৱৰ বিভিন্নজন ব্যক্তিৰ ওপৰত চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল আৰু আৰক্ষীৰ ৰোষত পৰিছিল বুলিও অভিযোগ পিয়াৰ আলীৰ পৰিয়ালৰ। ঘটনা সন্দৰ্ভত ইতিমধ্যে দুয়োপক্ষই বাঘমাৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে। ইতিমধ্যে বাঘমাৰা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। ঠিক 2:30 বজাত তাকেলগে খেতিত পানী তোলাব যায়। পানী উঠি আছে, তাতে গাছ আছে, গাছৰ গুৰিত বহি মানে ৰখি আছে আৰু সেনেতে আহিছে বাজাৰৰ পৰা ঘৰ পৰা আহিছে ভাস্কৰ দাসে আহি কৈছে ইয়াতে কি কৈছে কৈছে ডুঙৰ পানী আহিছে, পানী উঠি আছো। তাৰপৰা উঠি ঘৰত গুচি আহিল। ঘৰত গুচি আহি আৰু সি পুনৰ গৈছে, যায়ে পানীকে উঠাইছা বুলি কৈ বোলে তাক খাৱাইছে, মাথাত খাৱাইছে, হাতত খাৱাইছে, পিয়াৰ আলীক খাৱাইছে ভাস্কৰ দাসে। কেইটামানৰ ঘটনা এইটো 2:30 মানত খেতি পথাৰত পানী উঠাৰ কাৰণে ঘটনাটো খেতি পথাৰত পানী উঠাৰ কাৰণে আৰু ডুঙৰ পানী দিছিল। পানীটো উঠে আগে পিছেও ডুঙৰ পানী উঠে, সকলোৰে উঠে। আগে পিছত এনেকৈ কিবা দাবী ধমকি দি থাকে নেকি? সেইটো থকা নাই, কিন্তু তেখেতে যাবাৰো একজন এই শংকৰ বোলা আৰ্মী একজনক পাথৰত যাই বেগত দাওখান নি খাৱাইছে। তখন 4জন আছিল। থকাৰ পিছত কাবে কবে ধৰলাক, ধৰাৰ পিছত তেখেতৰ তাতো 2-3 ঘা পৰছিল। এখেতক কিহেৰে আক্ৰমণ কৰিছে? এখেতে ডেগাৰে দি আক্ৰমণ কৰা বুলি কৈছে। আমি নাই সেই অৱস্থাত, তাতে আমি ঘৰতে আছোঁ। তাৰপিছত আমি গেলোঁ, মানে একজন ল'ৰাই লৈ আহিল এখেতক ঘৰক লগিন। তাকে লগিন লৈ অহাৰ লগে লগে আমি গুচি গেলোঁ। জাংজি তেখেতে গেছি, তেওঁলোকৰ ঘৰত দেখি গুচি গ'ল। আপোনালোকে এজাহাৰ দাখিল কৰিছে, আৰক্ষী আহি উপস্থিত হৈছে, কি বিচাৰিছে? আমি আচলতে এখেত এটা দস্যু, গতিকে আমি ন্যায় বিচাৰিছোঁ যাতে মানে বেলেগৰ এনেহেন নহওক। তেখেতে ইতিমধ্যে আপোনালোকে মানে গাঁৱত গেলি গম পাব, গাংবুঢ়া 2টা আছে, তেওঁলোকক সুধিলেও গম পাব, আন মানুহক সুধিলেও গম পাব তেখেতে কিমানটা এনে ঘটনা কৰলাক। এইটোৱে প্ৰথম ঘটনা নহয়, তাৰে আগতে নহয়, পঞ্চম নহয়, এনে গণবা নৰা তেওঁৰ মানে হেৰাই এনে মেজৰ 5টামান কৰলাক এনে ঘটনাটো মানে 1:30মান বজাত এখেতে চাইকেল লৈ লাগিছিল পথাৰত কিবা ডঙৰ পানী তোলাৰ কাৰণে। পিছত অলপ পাছতে গম পালোঁ ল'ৰা একজনে কিবা আঘাত কৰা বুলি। তাৰে পিছত গেল আমাৰ সুদ ডেকাই যাই লৈ অহাৰ পিছতহে আমি গম পালোঁ। তাৰ আগততো গম নাপাওঁ আমি কি হৈছে। ল'ৰাজন ক'ত আছিল? ল'ৰাজন এই আমাৰ কাষৰে চুপাটোৰ। কি নাম? ভাস্কৰ বোলে, মই নাম নাই জানো, চিনিও নাপাওঁ। কিহৰ কাৰণে লাগিছে? কিবা ডঙৰ পানী দিছিল মাটিত, খেতিত পানী তোলাৰ কাৰণে। আঘাত হৈছিল? এখেতৰ আঘাত বহুতেই হৈছে, গলত, মাথাত বা হাত দুখানে, তাৰমানে হাত দুখনত জেগাই নাছিল পৰাৰ। কিবা চকা অস্ত্ৰতে আক্ৰমণ কৰিছিল? চকা অস্ত্ৰ দিয়ে আক্ৰমণ হৈছে। কেইটামান বজাত হৈছিল এতিয়া ঘটনাটো তেখেতে 1:30মান বজাত ওলাই গৈছে, 1:30 মানত, তাৰে পিছতে হৈছে। কিন্তু আপোনালোকে এজাহাৰ দিছিল? দিছি। কি ক'ব, কি বিচাৰে আপোনালোকে? এতিয়া আমি উচিত শাস্তি হোৱাটো বিচাৰোঁ, কাৰণ ইয়াৰ আগতেও বোলে তেখেতে বহুত মানুহক অনিষ্ট কৰিছে বা মাৰা ধৰা কৰিছে। সেইটোৰ কাৰণে আমি উচিত শাস্তিটোহে বিচাৰোঁ, কাৰণ এখেতেতো কোনো দোষী নহয়। খেতিত পানী তোলাটো বা কোনো হেৰি নহয়, তেখেতৰ মাটিৰ পৰা হয়তো পানী আনবাও পাৰে, খেতি এখন আছে যেতিয়া। গতিকে সেইটো আপোনালোকৰ বিচাৰ, আৰক্ষীক দিছোঁ আমি, আৰু আমাক ন্যায় লাগে।